নমস্কাৰ বন্ধুসকল, দীপাৱলী শুভকামনা সকলোকে যাচিছোঁ আৰু আজি এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো এই কাৰণে বনালোঁ, দীপাৱলী উপলক্ষে দীপাৱলীনো কিয় হ'ল, ক'ৰ পৰা আহিল কিছু কওঁ যে হেপী দীপাৱলী অল ফ্ৰেণ্ডছ। আৰু দীপাৱলীনো কিয় পাতে, প্ৰশ্নটো হৈছে দীপাৱলী কিয় হ'ল, কিয় দিৱালী পতা হয়, ইয়াৰ উত্তৰটো দিওঁ। দীপাৱলী হ'ল ৰাম আজিৰ দিনটোতে বনবাসৰ পৰা আহিছিল। যিহেতুকে ৰাম 14 বছৰ বনবাস খাটি যিদিনাখন ৰাম বনবাসৰ পৰা ৰাজ্যলৈ ঘূৰি আহিছিল, অযোধ্যালৈ যেতিয়া ঘূৰি আহিছিল, সেইদিনাখন ৰাজ্যখনৰ সকলো ৰাইজে ঘৰে ঘৰে পদূলিয়ে পদূলিয়ে চাকি বন্তি জ্বলাই ৰাজ্যখন পোহৰাই তুলিছিল। সেই কাৰণেই সেই দিনটোৰ অনুসৰি আজিৰ যুগতো, এই কলি যুগতো, এই আধুনিক যুগটোতো সকলোৱে আজিৰ এই দিনটোত পদূলিয়ে পদূলিয়ে চাকি বন্তি জ্বলাই সকলোৰে পদূলি পোহৰাই তুলিছিল, যাৰ বাবে এই দেৱালী দিনটো পতা হয়। এতিয়া বহুতে কৈ থাকে, শুনো, ময়ো যেতিয়া সোধোঁ যে কচোন দীপাৱলী কিয় পাতে, কিয় চাকি বন্তি জ্বলায়, তেতিয়া বহুতে উত্তৰ কয় যে দীপাৱলী পোহৰৰ উৎসৱ, আজিৰ দিনটো পোহৰৰ উৎসৱ, সেইকাৰণে আমি চাকি বন্তি জ্বলাওঁ। কিন্তু আচলতে নহয়, পোহৰৰ উৎসৱ হয়, কিন্তু এই পোহৰৰ উৎসৱটো কিয় পতা হৈছে, কিয় পাতে, তাৰ এটা উত্তৰ আছে। কিন্তু এইটো মই বহুতকে সোধোঁ, কিন্তু বহুতে নাজানে, কিন্তু বহুতে জানে যে এই পোহৰৰ উৎসৱটো কিয় হ'ল, এই উৎসৱটো ক'ৰ পৰা আহিল, কিয় চাকি বন্তি জ্বলায় এই দিনটোত। এইটো কাৰণটো হৈছে ৰাম বনবাসৰ পৰা ৰাজ্যলৈ ঘূৰি আহিছিল, সেইবাবেই এই দিনটো পালন কৰা হয় অতীজৰ পৰা। আৰু এটা কওঁ এইখিনিতে কথা, যিদিনাখন ৰাম লক্ষ্মণ সীতা বনবাসৰ পৰা ৰাজ্যলৈ ঘূৰি আহিছিল, তে ৰাজ্যখন পোৱাৰ আগে আগে দেখিছিলে যে গোটেই ৰাজ্যখনত দেখোন মানুহে পোহৰাই তুলিছে, চাকি বন্তি চাকি বন্তি চাকি বন্তি পোহৰ হৈ আছিল। এতিয়া লক্ষ্মণে ৰামক সুধিলে যে দাদা, আমাৰ ৰাজ্যত দেখোন পোহৰেই পোহৰ, ইমান পোহৰ, সকলোৱে চাকি বন্তি জ্বলাই থৈছে, কি হৈছে তাত? আকাশে বতাহে খালি পোহৰ, মানে বন্তি জ্বলাই পোহৰাই থৈ দিছিলে ৰাজ্যখন। তেতিয়া ৰামে চাই পেলাই ৰামে ক'লে, নিতে নিতে অযোধ্যাত বিহু, নিতে নিতে অযোধ্যাত বিহু। প্ৰথম যিখন ৰামায়ণ, সেইখন ৰামায়ণত উল্লেখ আছে, নিতে নিতে অযোধ্যাত বিহু, মানে বিহু শব্দটো অৰ্থ হৈছে বিহু। বিহু শব্দটো হৈছে এটা উৎসৱ, অযোধ্যাত এটা উৎসৱ হৈছে বিহু। এই যিটো আমাৰ অসমৰ যিটো জাতীয় উৎসৱ বিহু বুলি কওঁ, এই বিহু শব্দটো বিহুৰ পৰাই আহিছে, বহুতে পণ্ডিতে কয়। আৰু এইটো সত্য কথা যে ৰামায়ণত এতিয়াও উল্লেখ আছে, প্ৰথম যিখন আচল ৰামায়ণ, নিতে নিতে অযোধ্যাত বিহু এই দিনটোতে কৈছিলে যে আমি বনবাসৰ পৰা অহাৰ বাবে ৰাজ্যৰ ৰাইজে পদূলিয়ে পদূলিয়ে বন্তি জ্বলাই ৰাজ্যখন পোহৰে উজ্জ্বল কৰি ৰাখিছিল, উজ্জ্বল কৰি ৰাখিছে। এইটোৱে হৈছে দীপাৱলী পতাৰ, চাকি বন্তি জ্বলোৱা আচল কাৰণ। এইটো অকল পোহৰৰ উৎসৱ বুলিয়ে নহয়, মই শুনো নিউজ চেনেলবিলাকত পোহৰৰ উৎসৱ কৈ থাকে, আমুকে কয় পোহৰৰ উৎসৱ, তামুকে কয় পোহৰৰ উৎসৱ, তামুকে বহুতে পোহৰৰ উৎসৱ বুলি কয়, কিন্তু পোহৰৰ উৎসৱটোনো কিয় হ'ল সেইটো কিন্তু বহুতে নাজানে। কিন্তু বহুতে জানে ৰাম বনবাসৰ পৰা আহিছিল আজিৰ এই দিনটোত, সেইকাৰণে এইটো পোহৰৰ উৎসৱ বুলি কয়, আৰু সেইকাৰণে চাকি বন্তি জ্বলায়। আৰু আজিকালি আধুনিক যুগত যিখিনি ফটকা ফুটাইছে, আচলতে এইটো এটা ফূৰ্তি। আৰু লাইট, টুনি লাইট, ৰঙা নীলা লাইট, সেইটো আধুনিক যুগ অনুপাতে হৈছে, কিন্তু ভাল লাগে। ইয়াৰ কাৰণটোৱে হৈছে বন্তি, লাইট, ফটকা ফুটোৱা, এইটো এটা আনন্দ উৎসৱ পৰিৱেশ, এটা উৎসৱ আজিৰ দিনটোত। এইটো হৈছে নিতে নিতে অযোধ্যাত বিহু, ৰাম বনবাসৰ পৰা ঘৰলৈ উভতি অহাৰ বাবেই। গতিকে এইখিনিকে ক'লোঁ, হেপী দিৱালী সকলোলৈ থাকিল। আৰু মোৰ ঘৰত ওচৰে পাঁজৰে আজিৰ দিনটো কেনেকৈনো পাৰ কৰিছোঁ তাৰে কিছু দৃশ্যাংশ অকণমান সংক্ষেপে দেখুৱাম আমাৰ গাঁও ওচৰ চুবুৰীয়াৰ, আপোনালোকে চাই থাকিব এই ভিডিঅ'টোতে। আহক আমাৰ ভিডিঅ'টো চাওঁ, কেইটামান দৃশ্য মই দেখুৱাব চেষ্টা কৰিছোঁ। এনেদৰে আমাৰ ঘৰৰ ফুলজাৰি জ্বলাই আছে।
এনেদৰে প্ৰতি বছৰে পতা হয় দীপাৱলী ৰাম বনবাসৰ পৰা অহা দিনটোত। এয়া আমাৰ ঘৰৰ কিছু দৃশ্য এনেকৈ পতা হয় প্ৰতি বছৰে দীপাৱলী ৰাম বনবাসৰ পৰা অহাৰ দিনটো। গাঁওখনৰ কিছু এটা দৃশ্য দেখুৱাইছোঁ। আজি দীপাৱলীৰ দিনা এনেকৈ পতা হৈছে। এইটো এটা ঘৰ আমাৰ গাঁৱৰ ওচৰৰে, আপোনালোকক দেখুৱাইছোঁ। এনেকৈ পোহৰৰে সকলোৰে পদূলি পোহৰাই তুলিছে। এইটো অকল পোহৰৰ উৎসৱ বুলি নহয়, বহুতে নাজানিও পোহৰৰ উৎসৱ বুলিয়েই পালন কৰে। কিন্তু এই পোহৰৰ উৎসৱটো কিয় পালন কৰে ইয়াৰ কাৰণটো বহুতেও নাজানে আৰু বহুতে জানে। আজি যে এই দীপাৱলী এনেকৈ প্ৰতি ঘৰ মানুহে ঘৰে ঘৰে চাকি জ্বলায়, পদূলিয়ে চাকি জ্বলায়, কিয় পালন কৰে এই উৎসৱটি? ইয়াৰ কাৰণটোৱে হৈছে আজি ৰাম, লক্ষ্মণ, সীতা, শত্ৰুঘ্ন বনবাসৰ পৰা ঘৰলৈ উভতি আহিছিল। আজিৰ এই দিনটোতেই, কালী পূজাৰ পিছৰ দিনটোতেই ৰাম বনবাসৰ পৰা ঘৰলৈ ঘূৰি আহিছিল। সেয়েহে ৰাম যিহেতুকে বনবাসৰ পৰা ঘূৰি আহিছে, গতিকে সকলো গাঁৱৰ, সকলো ৰাজ্যৰ সকলো মানুহেই পদূলিয়ে চাকি বন্তি জ্বলায় বা আজিকালিৰ দিনত আধুনিক লাইটৰ ব্যৱস্থা কৰিছে, বৰ ধুনীয়াকৈ উজ্বলাই তোলে। তাৰে কিছুমান গাঁৱৰ কিছু দৃশ্য দেখুৱালোঁ আমাৰ ওচৰৰ। হেপী দীপাৱলী, ৰাম বনবাসৰ পৰা অহাৰ দিন। আজিৰ এই দিনটোতেই ৰাম, লক্ষ্মণ, শত্ৰুঘ্ন, সীতা 14 বছৰ বনবাস খাটি ৰাজ্যলৈ ঘূৰি আহিছিল। সেই উদ্দেশ্যেৰে যিহেতুকে ৰাম বনবাসৰ পৰা ৰাজ্যলৈ ঘূৰি অহাৰ দিন, ৰাম বনবাসৰ পৰা ৰাজ্যলৈ ঘূৰি অহাৰ বাবেই ৰাজ্যখনৰ সকলো মানুহে, সকলো ৰাইজে ঘৰৰ পদূলিয়ে এনেকৈ চাকি বন্তি জ্বলাই ৰাজ্যখন পোহৰাই থৈছিল। কাৰণটো হৈছে ৰাম, সীতা বনবাসৰ পৰা ঘৰলৈ আহিব। এনেদৰেই যুগে যুগে সত্য যুগৰ পৰাই আজিলৈকে পাতি থকা হৈছে। বন্ধুসকল, কিছু দৃশ্য আপোনালোকক দেখুৱালোঁ। শেষত আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিলে জনাব আৰু মোৰ কথাখিনি কেনেকুৱা পালে জনাব। আজিলৈ আহোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। দীপাৱলীৰ শুভকামনা, শুভেচ্ছা আপোনালোক সকলোলৈ জনালোঁ। ধন্যবাদ।